এয়া আজি আপোনালোকক দেখুৱাম খুৰুঙত থকা মৌ কেনেকৈ ধৰে। এই ওচৰৰে গছ এজোপাত মানে খুৰুঙত মৌ এবাহ আছে, তাকে ধৰিবলৈ আহিলোঁ আজি। আপোনালোকো দেখুৱাম বুলি ভাবি ভিডিঅ' এটা কৰিছোঁ। সম্পূৰ্ণ ভিডিঅ'ত দেখুৱাব নোৱাৰিব পাৰোঁ, অকলে আহিছোঁ আৰু লগত এজন আহিছে যেনিবা, ভিডিঅ' কৰা মানুহ নাই। এই গছজোপাতে আছে। এতিয়া খুৰুংটো অকণমান বটালি মাৰি বহল কৰি ল'ব লাগিব, হাতখন সোমাব পৰাকৈ। উঠিব এতিয়া লগৰজন, মই যিমান পাৰোঁ ভিডিঅ' কৰি যাম, আপোনালোকক দেখুৱাই যাম। সেইটো চাই থাকিব সম্পূৰ্ণ। এয়া লগৰজন এতিয়া উঠিছে অকণমান খুৰুংটো কাটি দিবলৈ। বটালি কৰত মাৰিব লাগিব, নহ'লে বহল কৰিব নোৱাৰি যে। বৰ টানো গছজোপা, আজাৰ গছত আছে। কাটিবলৈ লৈছে আৰু দেখিছোঁ তাক বেচে। এইবাৰ মই অলপমান কাটিবলৈ উঠিলোঁ, তাক গোটেই হাতত ফুটি হাত ভৰাই দিলোঁ। মই কাটি চাওঁ বুলি ভাবিলোঁ, দাখনে অকণমান কাটি ল'লোঁ। বটালি মাৰিবলৈ বৰ টান গছজোপা, কাটিয়ে নাখায়। দাহে অকণমান কাটি লওঁ, তাৰপৰা বটালি মাৰিব লাগিব। খুৰুংটো কাটি কৰি হ'ল, হাত ভৰাই পিনে উলিয়াব নোৱাৰিলোঁ, বহুত ওপৰলৈ উঠি গ'ল। বহুত দীঘল আছিলে ফুটাটো, সেইকাৰণে কাম এটা কৰিলোঁ। বিভেল এটা আছিলে, সেইটো খুৰুংটো আগত ধুনীয়াকৈ পিন্ধাই দিলোঁ। পিন্ধাই অলপ দেৰি ৰাখি দিলোঁ, তাৰপিছত মৌখিনি বাহিৰলৈ ওলাই আহিলে। চাকবোৰ উলিয়াই আনিলোঁ যেনিবা। মৌখিনি বাহিৰলৈ ওলাই আহিলোঁ, ৰাণীজনী তাতে গুচি আহিলে। এতিয়া বাকী মৌবোৰ তাত সোমাই আছে। চাইছোঁগৈ কেনেকৈ সোমালে নাই গোটেইবোৰ। ৰাণীজনী আহিলে বাৰু তালৈকে। ৰাণীজনী চয়ন বেবচা নাই, এইটো বিভেলটোতে সোমালে। ইয়াতে এতিয়া বাকী মৌবোৰ সোমাবলৈ ৰখাই দিছোঁ। নাই, ভিতৰৰ পৰা ওলাইছে। ৰাণী সোমালে ইয়াতকৈ, মাছবোৰ সোমাই আছে।
গোটেই মৌখিনি টুপিটোত সোমাই গ'লত তাৰপৰা বাকচটো ধুনীয়াকৈ আনিলোঁ। বাকচত এতিয়া মাখিবোৰ ভৰাই আছোঁ ৰান্ধি সিহঁতি সোমাই আছে মাখিবোৰ ভালকৈ ধুনীয়াকৈ। ইয়াত চাগ বনাব দেখা নহ'ল চাগ কাটি কাটি ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। ইয়াতে সোমাই আছে। মাখি প্ৰায়ভাগ সোমালে, এতিয়া সন্মুখতে কেইজনীমান আছে আৰু খুৰুংটোৰ ওপৰত আছে কেইজনীমান, সেয়া সোমাই আছে ৰখাই থৈছোঁ। মাখিবোৰ লাহে লাহে সোমাই নাইকিয়া হ'বগৈ মুখৰ আগৰ পৰা। বাকচত সোমাই যাব, আনিজনী সোমালে যে এনেকৈ নহয় আৰু খুৰুঙত অকণমান কষ্ট